হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ হিষ্ট্ৰীৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু তাৰে প্ৰথম প্ৰশ্নটো হৈছে হুইচ মোগল ৰুলাৰ ৱাজ এক্সেইলড টু ৰেংগন আফটাৰ দ্য ৰিভল্ট অফ 1857, অৰ্থাৎ 1857 চনৰ বিদ্ৰোহৰ পিছত কোনজন মোগল শাসক ৰেংগুনলৈ নিৰ্বাসিত হৈছিল? অপশ্যনকেইটা দিয়া হৈছে। এই অপশ্যনটোত আছে বাহাদুৰ শ্বাহ প্ৰথম, দ্বিতীয় অপশ্যনটো আছে বি অপশ্যনত দিয়া হৈছে দ্বিতীয় আকবৰ, চি অপশ্যন আছে দ্বিতীয় শ্বাহ আলম আৰু ডি অপশ্যন আছে বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰ, যিজনে 1857 চনৰ বিদ্ৰোহৰ পিছত মোগল শাসক ৰেংগুনলৈ নিৰ্বাসিত হৈছিল। আৰু আমি যদি তলত ভালদৰে চাওঁ দেখা পাম যে বাহাদুৰ শ্বাহ জাফৰ আছিল মোগল সাম্ৰাজ্যৰ শেষ শাসক। ব্ৰিটিছৰ অধীনত নামমাত্ৰ শাসক হ'লেও তেওঁ কলা, সংগীত, কবিতাৰ প্ৰতি প্ৰকৃততে আগ্ৰহী আছিল। তেওঁ উৰ্দুৰ এজন বিখ্যাত কবি আছিল আৰু তেওঁ কেইবাটাও উৰ্দু কবিতা আৰু গজল ৰচনা কৰিছিল, যিবোৰ পিছলৈ কুলিয়াত-ই-জাফৰলৈ সংকলিত কৰা হৈছিল। ছেকেণ্ড কুৱেশ্যনটো আমি চাওঁ যে বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল। ঠিক আছে, বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যনকেইটা দিয়া হৈছে। এ অপশ্যনত আছে 1757 খ্ৰীষ্টাব্দ, বি অপশ্যনটো আছে 1760 খ্ৰীষ্টাব্দ, চি অপশ্যনটো আছে 1764 খ্ৰীষ্টাব্দ আৰু ডি অপশ্যনটো আছে 1768 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1764 খ্ৰীষ্টাব্দ। 1764 খ্ৰীষ্টাব্দত কাৰ যুদ্ধ হৈছিল? বাক্সাৰ যুদ্ধ হৈছিল। গতিকে বাক্সাৰ যুদ্ধ কিমান চনত হৈছিল বুলি ক'লে আমি উত্তৰটো দিব লাগিব 1764, 22 অক্টোবৰ। তাৰিখটো কেতিয়াবা সুধিব পাৰে। আৰু এই যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি ক'লে আমি ক'ব লাগিব 1764 চনৰ 22 অক্টোবৰত হেনৰী মুনৰোৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কামাণ্ডত থকা বাহিনী আৰু বংগৰ নবাব মীৰ কাছিমৰ সংযুক্ত সেনাবাহিনীৰ মাজত এই বাক্সাৰ যুদ্ধ হৈছিল। গতিকে বাক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল কেতিয়াবা কুৱেশ্যন আহিব পাৰে, আৰু অপশ্যনটো হ'ল 1764 ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ শিখ গুৰু ট্ৰেন্সফৰ্ম দ্য শিখ ইনটু বডি কল্ড খালছা? কোনজন শিখ গুৰুৱে শিখসকলৰ খালছা নামৰ শৰীৰলৈ ৰূপান্তৰিত কৰিলে? ইয়াৰ অপশ্যনকেইটা হৈছে গুৰু টেগ বাহাদুৰ, বি অপশ্যনটো হৈছে গুৰু গোবিন্দ সিং, এই অপশ্যনটো হৈছে গুৰু টেগ বাহাদুৰ, বি অপশ্যনটো হৈছে গুৰু গোবিন্দ সিং, চি অপশ্যনটো হৈছে গুৰু অংগদ আৰু ডি অপশ্যনটো হৈছে গুৰু হৰ গোবিন্দ। অৰ্থাৎ কোনজন শিখ গুৰুৱে শিখসকলক খালছা নামৰ শৰীৰলৈ ৰূপান্তৰ কৰিছিল? কোনটো অপশ্যনো শুদ্ধ হ'ব? আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন, ৰাইট এনচাৰ, গুৰু গোবিন্দ সিং। গুৰু গোবিন্দ সিং কোন আছিল? দশম আৰু শেষ মানৱ শিখ গুৰু। গুৰু গোবিন্দ সিং আছিল দশম আৰু শেষ মানৱ শিখ গুৰু। তেওঁ আছিল এজন যোদ্ধা, কবি, দাৰ্শনিক। 1675 চনত তেওঁৰ পিতৃ গুৰু টেগ বাহাদুৰক সম্ৰাটসকলে ফাঁচি দিয়াৰ পিছত 9 বছৰ বয়সত তেওঁ আনুষ্ঠানিকভাৱে শিখসকলৰ নেতা হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল। গতিকে শিখ গুৰুৱে শিখসকলক খালছা নামৰ শৰীৰলৈ ৰূপান্তৰিত কৰিলে বুলি ক'লে আমি উত্তৰটো দিব লাগিব কি? অপশ্যন নম্বৰ এ, গুৰু গোবিন্দ সিং। নেক্সট কুৱেশ্যনটো হৈছে কোন সময়ছোৱাত গান্ধাৰ স্কুল অফ আৰ্ট ফুলি উঠিছিল? অৰ্থাৎ দ্য গান্ধাৰ স্কুল অফ আৰ্ট ফ্লৰিছ ডিউৰিং হুইচ পিৰিয়ড? অপশ্যনকেইটা হৈছে মৌৰ্য যুগ, বি অপশ্যনটো হৈছে গুপ্ত পিৰিয়ড, চি অপশ্যনটো হৈছে কুষাণ যুগ আৰু ডি অপশ্যনটো হৈছে হৰ্ষকাল। ঠিক আছে, ইয়াৰ ৰাইট এনচাৰটো কি হ'ব? আমি যদি চাওঁ ৰাইট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ, যে ইয়াৰ গান্ধাৰ স্কুল অফ আৰ্ট ফুলি উঠিছিল কেতিয়া? কুষাণ যুগৰ সময়ত। কুষাণ বা কুই-চাং আছিল 5টা মহান ইউচীয় জনজাতি। ৰাজত্বকালৰ ভিতৰত অন্যতম। খ্ৰীষ্টীয় প্ৰথম শতিকাত কুজুলা-ফাদিয়াছ প্ৰথম কাটফিছ এই 5টা ৰাজধানীক একত্ৰিত কৰি কুষাণ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ইমানেই ডিটেইল আমি জনাটো প্ৰয়োজন নাই। মেইন কথাটো এইটো যে গান্ধাৰ স্কুল অফ আৰ্ট ফুলি উঠিছিল কেতিয়া? কুষাণ যুগৰ সময়ত। নেক্সট কুৱেশ্যনটো হৈছে মুক্ত ভাৰতৰ প্ৰথম ভাৰতীয় হিচাপে গভৰ্ণৰ জেনেৰেল কোন আছিল?
মাত্ৰ ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল গভৰ্ণৰ জেনেৰেল হৈছে অপশ্যনকেইটা হৈছে চি ৰাজাগোপালাচাৰী বি মৌলানা আজাদ চি চৰ্দাৰ পেটেল ডি ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ অপশ্যন নম্বৰ চি চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী জনপ্ৰিয়ভাৱে ৰাজাচি বা চি আৰ মুঠ নেক্সট কুৱেশ্যন কোন বছৰত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল কোন বছৰত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল অপশ্যনকেইটা হৈছে 1526 খ্ৰীষ্টাব্দত বি অপশ্যনটো হৈছে 1556 খ্ৰীষ্টাব্দত চি অপশ্যনটো হৈছে 1605 খ্ৰীষ্টাব্দ আৰু ডি অপশ্যনটো হৈছে 1761 খ্ৰীষ্টাব্দত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1526 খ্ৰীষ্টাব্দত প্ৰথম পানিপথৰ যুদ্ধ 1526 খ্ৰীষ্টাব্দত বাবৰ আৰু ইব্ৰাহিম নদীৰ অধীনত টাইমুৰিদসকলৰ মাজত এই যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিমৰ অধীনত ঠিক আছে 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল গতিকে আপোনালোকক কুৱেশ্যনটো হ'ল পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ ঠিক আছে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল নেক্সট কুৱেশ্যন হুইচ ফ্ৰীডম ফাইটাৰ ছাফাৰ্ড ফেটেল ইঞ্জুৰিজ ডিউৰিং এ ডেমনষ্ট্ৰেশ্যন এগেইনষ্ট চাইমন কমিশ্যন চাইমন কমিশ্যনৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত কোনজন স্বাধীনতা সংগ্ৰামী মাৰাত্মক আঘাতপ্ৰাপ্ত হয় অপশ্যনকেইটা কি দিয়া হৈছে চাওঁ আমি ভগত সিং বি অপশ্যনটো হৈছে লালা লাজপত ৰায় চি অপশ্যনটো দিয়া হৈছে চন্দ্ৰশেখৰ আজাদ নে ডি অপশ্যনটো হৈছে লাল বাল গংগাধৰ তিলক ইয়াৰ শুদ্ধটো কি হ'ব আমি যদি শুদ্ধটো হ'ব লালা লাজপত ৰায় ঠিক আছে চাইমন কমিশ্যনৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত লালা লাজপত ৰায়ে স্বাধীনতা সংগ্ৰামী মাৰাত্মক আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ পাঞ্জাৱৰ সিংহ নামেৰেও পৰিচিত কোন লালা লাজপত ৰায় ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট নেতা আছিল তেওঁ এজন ৰাজনৈতিক কৰ্মী আছিল অধিবক্তা আছিল সাহিত্যিক আছিল যিয়ে ভাৰতীয়ৰ অধিকাৰৰ বাবে যুঁজিছিল আৰু ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পেলাবলৈ অক্লান্তভাৱে কাম কৰিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ চিটুৱেটেড অন দ্য বেংক ইণ্ডাছ ৰিভাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ তলৰ কোনটো সিন্ধু উপত্যকাত সভ্যতাৰ সিন্ধু নদীৰ পাৰত অৱস্থিত অপশ্যনকেইটা কি দিয়া হৈছে চাওঁ আমি হৰপ্পান বি অপশ্যন আছে মহেঞ্জোদাৰো চি অপশ্যন আছে লোথাল এণ্ড ডি অপশ্যন আছে আলমগীৰ ৰূপাৰ্ণু ইয়াৰ অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ সিন্ধু অৰ্থাৎ আমি ক'ব পাৰোঁ সিন্ধু উপত্যকাত সভ্যতাৰ সিন্ধু নদীৰ পাৰত অৱস্থিত কোনখন ঠাই হৰপ্পান ঠাইখন সিন্ধু উপত্যকাত সভ্যতাৰ নদী পাৰত অৱস্থিত সিন্ধু নদী উপত্যকাত সভ্যতা যাক হৰপ্পান সভ্যতা বুলিও কোৱা হয় হৰপ্পানে টেৰাকোটা ধাতু শিলৰ দৰে সামগ্ৰীৰ পৰা ভাস্কৰ্য চিল মৃৎশিল্প আৰু গহনা সৃষ্টিও কৰিছিল বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং টেম্পলছ ৱাজ ফাউণ্ডেড বাই চোলাছ অৰ্থাৎ তলৰ কোনটো মন্দিৰ চোলাসকলে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এত দিয়া হৈছে যে হৰ মন্দিৰ মহাবলীপুৰম বি অপশ্যনত আছে বহিদ্ৰেশ্বৰ মন্দিৰ তাঞ্জোৰ চি অপশ্যন আছে ছান টেম্পল কনৰাগ এণ্ড ডি অপশ্যনত আছে মীনাক্ষী মন্দিৰ মাদুৰাই ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব বহিদ্ৰেশ্বৰ মন্দিৰ তাঞ্জোৰ ঠিক আছে আমি যদি ইয়াৰ বিষয়ে ডিটেইলকৈ চাওঁ দেখা পাম ইয়াৰ নিৰ্মাতাই ৰাজেশ্বৰম বুলি কোৱা আৰু স্থানীয়ভাৱে থাঞ্জাইপেৰিয়া কোভিল আৰু পেৰুভুদয়াৰ কোভিল নামেৰে জনাজাত বৃহদেশ্বৰ মন্দিৰ ভাৰতৰ তামিলনাডুৰ থাঞ্জাবুৰত কাবেৰী নদীৰ দক্ষিণ পাৰত অৱস্থিত চোলা স্থাপত্য শৈলীত নিৰ্মিত শৈৱী হিন্দু মন্দিৰ বুলি কোৱা হয় আমি মনত ৰাখিব লাগিব মন্দিৰ চোলাসকলে প্ৰতিষ্ঠা কৰিছিল কোনটো মন্দিৰ যে বহিদ্ৰেশ্বৰ মন্দিৰ তাঞ্জোৰ নেক্সট কুৱেশ্যনটো হ'ল যে হুইচ অফ ফলোয়িং প্লেচেছ গৌতম বুদ্ধ ৱাজ ফাউণ্ডেড নিৰ্বাণ অৰ্থাৎ তলৰ কোনটো স্থানত গৌতম বুদ্ধৰ নিৰ্বাণখন পোৱা গৈছিল বোধগয়া সাৰনাথ কুশনগৰ নে লুম্বিনী নামৰ ঠাইখনত কুশীনগৰ ঠিক আছে এইটো কুশীনগৰ বুলি কয় কুশীনগৰ নহয় ইয়াৰ যদি আমি উত্তৰটো চাওঁ কুশীনগৰ হৈছে গৌতম বুদ্ধৰ নিৰ্বাণখন পোৱা গৈছিল বা নিৰ্মাণ হৈছিল কুশীনগৰ ইজ এ টাউন ইজ দ্য কুশীনগৰ ডিষ্ট্ৰিক্ট ইন উত্তৰ প্ৰদেশ